হেল্ল' গাইছ, ৰাতিপুৱা এটা বেয়া খবৰ এটা লৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কাৰণ ৰাতি যিটো এটা বতাহ ধুমুহা এটা আহিছিলে আমাৰ ইয়াত, বতাহ ধুমুহাটোৰ ফলত চাওক মোৰ এইখিনি পিছফালৰ মাটি আছিলে। এইখিনিত আছিলে মোৰ 3 কঠা মাটি, বা আৰু এইটো চাইডে আৰু 1 কঠামান আছিল, মানে এইখিনি 4 কঠামান মাটি আছিলে এইখিনিত। আৰু এই 4 কঠা মাটিটো এতিয়া চাওক বৰ্তমান বতাহে কেনেকুৱা ধৰণৰ এটা ৰূপ ল'লে, মানে গোটেই গছ বগৰাই দিলে। চাওক না, নতুনকৈ ফুলি পেলাই আহিছিলে, ফুলিবলৈ ধৰিছিলে, মানে গছটো যিহেতু ডাঙৰ হৈছিলে, ফুলিবলৈ আৰম্ভ কৰিছিলে। আৰু যিহেতু ওখটো ঠিকে আছিলে, এটা জোখত আছিলে, কিন্তু চাওক কিন্তু লেভেলত গোটেই বতাহে প্ৰায় খোৱাই দিলে বুলিয়ে ক'ব পাৰি। মাটিত কাষত যিখিনি তলত থাকে বনখিনি ওপৰলৈ ওলাইছে, গোটেই গছ খোৱাই দিলে। আৰু এইটো 1 কঠা মাটি, এইখিনিত চাওক এইখিনিও প্ৰায় খোৱাই দিলে আৰু চেই গোটেইখিনি। এইখিনিত ধৰি লওক অকণমান ধৰি লওক বাকী আছে, কিন্তু বেছিভাগে কি কৰিছে, গোটেই মাটিত বগৰাই দিলে আৰু গোটেইখিনি বাগৰি গ'ল এনেই বুলি। এতিয়া আমি পথাৰলৈ যাওঁ, পথাৰত গৈ চাওঁগৈ। এতিয়া পথাৰত আহি পালোঁহি। এতিয়া পথাৰত আহি পেলাই চাইছোঁ যে ইয়াতো ধৰি লওক এনেকুৱা ধৰণে হৈ আছে। কাৰণ এইখিনিতো মোৰ প্ৰায় 4 বিঘা মাটি এইটো এটা দাগ আছিলে। আৰু এই 4 বিঘা মাটি দাগটোত প্ৰায় ধৰি লওক যিখিনি কাষে কাষে থকাখিনিও অলপমান এনেধৰণে বাগৰি আছে। কিন্তু মাজতো অলপ মই দেখা পাই আছোঁ, আপোনালোকক দেখাব পৰা নাই, কাৰণ এইপিনেদি ওখ হৈ আছে না, সেইকাৰণে দেখাব পৰা নাই। এইখিনি অলপ মাজৰ পৰা আপোনালোক দেখাইছোঁ। আৰু এইখিনিও আপোনালোকে চাওক কেনেকুৱা লেভেলত গোটেই বাগৰাই দিলে। এইখিনিতো কলটো প্ৰায় ওলাইছিলে। এইপিনে চাওক এই ফুল ফুলি আছে, দেখা পাইছে চাগে আপোনালোকে। গোটেইখিনি চাওক, এয়া ফুল ফুলি আছিলে। গছটো ডাঙৰ হৈ প্ৰায় গুটি ওলাওঁ অৱস্থাতে ধৰি লওক এনেকুৱা ধৰণৰ এটা বতাহ ধুমুহা আহিব বুলি পেলাই আমিও ভাবা নাছিলোঁ বা কল্পনাও কৰা নাছিলোঁ। আগতো মোৰ লগত এনেকুৱা হোৱা নাই, কিন্তু এইবাৰ প্ৰথম। কিন্তু এইবাৰ অলপ আশা কৰিছিলোঁ যে এইবাৰ ভাল কিবা এটা পাম বুলি পেলাই এটা আশা কৰি পেলাই অলপ বেছিকৈ কৰিছিলোঁ। এতিয়া এইখিনি অৱস্থা মোৰ এতিয়া এনেকুৱা। এইখিনিতো প্ৰায় অলপমান প্ৰায় গৈছে আৰু বহুতখিনিয়ে গ'ল, বহুতখিনিয়ে নষ্ট হৈ গ'ল। এতিয়া আৰু অলপ আগত আছে, সেইখিনি চাই আহোঁ কেনেকুৱা হৈ আছে। ইমানখিনি কষ্ট কৰাৰ পিছত ভাল নালাগে আৰু এনেকুৱা হ'লে। এইখিনিতো যিহেতু সৰু হৈ আছিলে, এইখিনিত ইমান এটা ধৰি লওক এফেক্ট পৰা নাই। এইখিনিত অলপমান সৰু হৈ আছিলে, এইখিনি বেছি ডাঙৰ পুলি নহয়। এইখিনি প্ৰায় 4 ফুটমান ওখ পুলি আছিলে এইফালে। কিন্তু এইফালৰখিনিও অলপ ওখ আছিলে। এইখিনি প্ৰায় 4-6 ফুটমান ওখ আছিলে পুলি। এইখিনিও ধৰি লওক 4 ফুটমান ফুল অৱস্থাত অলপমানতো ফুল ফুলিলে, কিন্তু অলপমান ফুল ফুলা নাছিলে। কিন্তু সেনেকুৱা আছিলে। সেইডৰাটো মোৰ প্ৰায় এইটো 2 বিঘা দাগ আছিলে, এইটো 2 বিঘা আছিলে। এই 2 বিঘাটো ক্লিয়াৰ হৈ গ'ল গোটেই, অলপমান বগুৱাই দিলে, আধা প্ৰায় বগি গ'ল। আৰু এইটো আছিলে মোৰ 1.5 কঠা মাটি। এইখিনি আছে 1.5 কঠা মাটিত। আৰু এই 1.5 কঠা মাটি প্ৰায় ধৰি লওক আপুনি 1 কঠা মাটি ধৰি লওক আপুনি চাই যদি 1 কঠামান মাটি ধৰি লওক ইয়াত বাগৰিছে, বেছি হ'ব পৰা নাই। কাৰণ ধৰি লওক গছটো সৰু হৈ আছিলে। এইখিনি মই অলপ দিনৰ আগত ধৰি লওক সাৰ মাৰি উঠিছিলোঁহে, সাৰ ছটিয়াইছিলোঁ এইখিনিত। বেছি ডাঙৰ পুলি নহয় বাৰু, এইখিনি অলপমান সৰু পুলি আছিলে। 1 কঠামান মাটি ধৰি লওক এইপিনে প্ৰায় অলপমান গৈছে, আৰু সিটো মূৰত অলপমান ধৰি লওক সেইখিনিত অলপমান বাগৰি গৈছে। বাকী এইখিনি ধৰি লওক অলপমান এইখিনি খাৰা হ'ব বুলি পেলাই অকণ আশা কৰিব পাৰি, কাৰণ এইখিনি বয়সটো যিহেতু হোৱা নাই, তো এইখিনি খাৰা হ'বগৈ বুলি আশা কৰিব পাৰি। কিন্তু এইখিনিত ধৰি লওক ইমান এটা এফেক্ট কৰা নাই বাৰু। এইখিনি যিহেতু চাপৰ হৈ আছিলে না, এইখিনি প্ৰথম এইখিনি লগোৱাতে মোৰ ডাঠ হৈ আছে। প্ৰথম লগোৱাতে ডাঠ আছিলে। আৰু এতিয়া আহিলোঁ পুখুৰীটো পাৰৰ পৰা আপোনালোক দেখাওঁ। এতিয়া পুখুৰীৰ পাৰত আছোঁ। পুখুৰীৰ পাৰতো এইখিনি যিহেতু মাটিখিনি মই কৰা, এইখিনি মাজেও যিহেতু অলপ ভাঙি আছে। এইখিনিতো এতিয়া চাইছোঁ, ওপৰৰ পৰা চালেহে গম পোৱা যায়। অলপ মাজে ভাঙিছে, ইমান বেছিকৈ ভাঙা নাই বাৰু। মাজে অলপমান ধৰি লওক ইয়াতে পাকটো খাইছেতো, যিহেতু ওপৰৰ পৰা ইমান যিহেতু পুখুৰীটোৰ পাৰত মাথাউৰিটোৰ কাৰণে অকণমান ছেফ হ'ল, সেইকাৰণে অলপমান বাচি আছে। কিন্তু মাজে অলপমান ভাঙা গৈছে, মাজে অলপমান হৈছে, চাই লওক। আপোনালোকে ভিডিঅ'ত চাগে ইমান ভালকৈ আপোনালোকে স্পষ্ট দেখা পোৱা নাই, কিন্তু মই যিহেতু অনুভৱ কৰি আছোঁ, মই ওচৰৰ পৰা যিহেতু চাইছোঁ ন ৰাতিপুৱা গৈ পেলাই, তো এইখিনিত মোৰ বেছি বেয়া লাগিছে। কাৰণ চাওক, এইখিনি আছিলে মোৰ প্ৰায় 2 বিঘা বেছি, 2.5 বিঘামান মাটি এইখিনি দাগ আছিলে। এইখিনিত প্ৰায় গোটেইখিনিয়ে চাওক, গোটেইখিনিয়ে বাগৰি গুচি গ'ল, গোটেইখিনিয়ে গ'ল। যদি এনেকৈও প্ৰকৃতিয়ে অনিষ্ট কৰিলে বহুত বেয়া লাগে এনেকুৱাত। একোহঁত কমি দিয়া নাছিলোঁ, প্ৰায় 100% দিছিলোঁ নিজৰ ফালৰ পৰা। একো সাৰ যাব একো কম বেছ কৰা নাছিলোঁ, কোনো ধৰণৰ কম্প্ৰমাইজ নাছিলেই। যেনেকৈ লাগে মই আপোনালোক যেনেকৈ ভিডিঅ'ত কওঁ, আৰু ময়ো ধৰি লওক সেনেকৈয়ে ইউজ কৰোঁ। প্ৰায় তাতকৈ অলপ বেছিহে ইউজ কৰোঁ, তাতকৈ কম নহয়। এতিয়া ওচৰৰ পৰা চাওকচোন কেনেকুৱা ধৰণৰ দেখে আপোনালোকে। এতিয়া চাওক, গোটেই দেখিছেনে কিমান ডাঙৰ গছ। চাওক পাত চাওক কিমান ধুনীয়া হৈ আছিলে। গছো কিমান ধুনীয়া হৈছিলে। মই আগৰ ভিডিঅ'টোত আপোনালোকক দেখাইছিলোঁ, গছৰ চাইজো দেখাইছিলোঁ। যিহেতু চব চেচ কৰি দিলে। আৰু চাওক গোটেই গোটেই ৰাতিটো বৰষুণ দিলে, আৰু গোটেই ৰাতিটো বতাহ দিলে।
বতাহ দিয়াৰ ফলত এয়া চাওক গোটেই মানে মাটি বৰষুণ দিয়াৰ মানে মাটিটো কোমল হৈ গ'ল, বতাহ দি দিলে। তো বতাহ দিয়াৰ কাৰণে চব বাগৰি চব সমান হৈ গ'ল। এতিয়া এইখিনি এতিয়া কি হ'ব কিন্তু মই একো আইডিয়া পোৱা নাই বাৰু। আপোনালোকে যদি কিবা মতামত দিয়ে কমেণ্ট কৰি জনাব কি হ'ব পাৰে, এইখিনি হ'বগৈ নে এনেকেই থাকিব, নে কি কৰিব লাগিব এতিয়া। এইখিনি চাওক গোটেইখিনি ফুল ফুলিছিলে দেখিছেনে, অলপ চলপ ফুল ফুলিছিলে, ফুল ফুলি গছৰ মানে গুটি ওলাবলৈ ধৰিছিলে। তো সেনেকুৱা অৱস্থাত মানে হ'লে বহুত বেয়া লাগে। কিন্তু ৰাতিপুৱা এইটো দৃশ্য দেখি মানে মই আপোনাক বুজাব পৰা নাই কিমানটা মানে মোৰ মনত কষ্ট এটা লাগিছে বা দুখ এটা লাগিছে। তো ইমানখিনি কষ্ট কৰাৰ পিছত মানে এনেকুৱা এটা হ'লে মানে বহুত মানে মন বেয়া লাগে। কাৰণ ধৰি লওক যিসকলে কৰি আছে ন, সেইসকলে অলপ বুজি পায় যে এইটো কেনেকুৱা লেভেলত মানে এইটো এটা দুখ লাগে। শব্দৰে মানে আপোনালোকক মানে বুজাব নোৱাৰা এটা দুখ, যিটো মানে মই এতিয়া চকুৰে চাই আছোঁ। কাৰণ ধৰি লওক মই নিজেই গুটি লগোৱা আৰু নিজেই ধৰি লওক সাৰ চাৰ মাৰিছোঁ, মই নিজেই স্প্ৰে' কৰিছোঁ। তো নিজে হাতেদি গোটেইখিনি কষ্ট কৰিছোঁ, কাৰণ মই বেলেগ মানুহ লগোৱাও নাই, অকলে মই গোটেইখিনি কৰিছোঁ। তো লগাইছোঁ যেতিয়া দুই এটা মানুহ বেছি লগাইছোঁ, বেছি মানুহ লগোৱা নাছিলোঁ। কিন্তু খৰচৰ কথা যদিহে মই ক'বলৈ যাওঁ, খৰচটো প্ৰায় মোটামুটি বহুতখিনি পইচাই মোৰ মানে লাখৰ ওপৰত। আৰু আপোনালোকে যিসকলে কৰিছে সেইসকলে বুজি পাব যে মাকৈ খেতিটো কৰিলে খৰচ কিমান হয়। যিহেতু হালো মানে 3 চাহমান হাল 4 চাহ মানে হাল মাৰিব লাগে, মইতো 5 চাহকৈ মাৰিছোঁ হাল। তো সেনেকুৱা নিচিনা, তো তাতো ধৰি লওক পইচা গৈছে। সাৰ মাৰিছোঁ, তাৰপিছত গুটি লগাইছোঁ, গুটিৰ পাছত আকৌ স্প্ৰে মাৰিছোঁ, পানী ভৰাইছোঁ, কিমানখিনি কষ্ট কৰিছোঁ। এয়া চাওক কি ধুনীয়াকৈ এইটো মাকৈটো ওলাই আহিছিলে, গছজোপাহঁত মজবুত হৈ আহিছিলে। মই তাৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ এই গছৰ চাইজটোহঁত, সেইখিনিতে বহি পেলাই মই ভিডিঅ'টো বনাইছিলোঁ যে এইটো চাওক গছৰ চাইজটো কেনেকুৱা ধৰণৰ। ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত মই লিংকটো দি ৰাখিম, তাত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। তাতে এইখিনিতে ৰখি পেলাই মই ভিডিঅ'টো বনাইছিলোঁ, ইয়াৰ আগৰ ভিডিঅ'টো। এতিয়া কি ধুনীয়াকৈ বোলো এনেধৰণে গছটো বাঢ়িছে, পাতসমূহ কেতিয়া কাটিব লাগিব, এনেকৈ ধৰণে কৰি পেলাই ভিডিঅ'টো বনাইছিলোঁ। কিন্তু যে 2-3 দিনৰ পাছতে যে এনেকুৱা এটা দৃশ্য এটা দেখিবলৈ পাম, কিন্তু মানে এইটো আশাই কৰা নাছিলোঁ, এনেকুৱা ধৰণৰ এটা দৃশ্য যে দেখা পাম বুলি পেলাই। মানে বহুত বেছি বেয়া লাগিছে আজি, মানে ৰাতিপুৱা এই দৃশ্যটো দেখি বহুত বেছি বেয়া লাগিছে। আৰু কাৰ এনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ধৰি লওক এইখিনি এতিয়া হ'বগৈ নে নহ'বগৈ, পাৰিলে সেইটো আপোনালোকে মতামত জনাবচোন। কি কৰা যায়, নাই এইখিনি পাতখিনি নাই গোটেই গছ বেছি দিয়া যায়। তো আপোনালোকৰ মানে কোনটো কৰিলে ভাল হয়, আপোনালোকে অকণমান মোক গাইড কৰিবচোন। আৰু ভিডিঅ'টো এইখিনি আপোনালোকক এনেকৈয়ে দেখালোঁ। আজিৰ ভিডিঅ'টোত বিশেষ দেখাবলগীয়ানো কিনো আছিলে। মই ভাবিছিলোঁ ফুলখিনি ফুলি গ'ল, ফুলাৰ পিছত গুটিখিনি ওলাইছে, এতিয়া বোলো ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখাম বুলি পেলাই এনেকৈ ভাবিছিলোঁ। কিন্তু আজি যিহেতু এয়া দেখা পালোঁ, সেইকাৰণে মনটো বহুত বেয়া লাগিছে। তো আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰি দিওঁ আৰু ওপৰৰ পৰা দেখাই দিছোঁ।